এই মৰাণ নহৰাৰ কাম নাই, কিন্তু মোবাইলত ব্যস্ত। পঢ়াটো নাই, কাম ধান্দাও নাই। ঘৰখনৰ গোটাই দায়িত্ব মোৰ মাথাত পৰছি। এইটোৱেই কৰিব লাগিল। এটা কি কৰি আছা তই? এই এসপ্তাহ ভিতৰত পৰীক্ষা, তাকে টেনচন লৈ আছো। এই তই এতিয়াও পঢ়ি আছা? তাকে শুন, মই তোক এটা জুৱেৰ এপ দেও, তই সেইটো ডাউনলোড দি। তই পঢ়ি কিনে কি লাভ হ'ব? বিয়েৰ নামত খেদাবি 3 বছৰ আৰু চাকৰিৰ নামত খেদাবি 5 বছৰ। চাকৰিটো নাপায়, গৰু চাৰ, ছাগাল চাৰ, বুঢ়ে হবি দেখো। বুঢ়ে হলি বিয়া কেইটান পাতবি 50 বছৰ। তাকে তই এপটো ডাউনলোড দি আৰু 4 মাহত মানুহ হৈ যাব পাৰবি। আৰু মানুহ হলি তো কথাই বেলেগ, 3-4টা গাৰ্লফ্ৰেণ্ড লৈ ঘূৰি থাকে আৰু। তোৰ গাৰ্লফ্ৰেণ্ড কেইটা? মোৰ নাই, মই ষ্টাডি কৰছো। নমস্কাৰ, মই নাই ভালে আছো বাপা। আগতে তই মান্য হইলো, তাৰপিছত মই চিন্তা কৰিম। মোৰ কথা নুশুনে, 4 মাহৰ পিছত মোক দেখা পাবি যা। अबे साले तू तो गया बेटे। শুনো পৰীক্ষা শেষ হল বাবা। হৈ গল। এই মই তোক এটা জুৱেৰ এপ দেও, কম দিনতে ধনী হ'ব পাৰবি। নালগে মোক, মই এগুলা বহুত আগতে পাছ কৰি আহিছো। এই মোৰ কথা কোনো নুশুনে, চবে ঠগ খাবি ৰ একদিন। হ'ব যা, দেখা পাম যা তক। ই মোৰ গাল চিৰাও আছা, গম পাব। পঢ়া পাতিটো নাই, চব গল্লাই গেছে, খালি মোবাইলটোতে ব্যস্ত। এই মাটিখিনিও কৰিব পৰা নাই তই। হা তই একো নাচ না, এই মোবাইলটো দি কি কৰিব পাৰি? হা মই একো নাজনো, তই যাই থাক, এই কেইদিনমান পিছত মই কি কৰি আছো। হে আমাৰ তলে দি গৈছে, কাম নাই তহঁতৰ, এই মোবাইলে শেষ কৰি দিছি। দুয়ো কি গালপতা খাই বহি আছে? কাম বন নাই? এই তোৰ নাম্বাৰটোত মই 1000 টকা মাৰি দিছো, তোৰ নাম্বাৰটো দিছো মই, 1000 টকা এটা মাৰি দেও। ইমান চিন্তা কৰিব নালাগে, মই একদিন হাইছিলি নে? এই 1000 দিলো, আবাৰ আহিলি লাখ দিম। ভাই মই ট্ৰাই কৰি চাব পাৰিম নে? ভাই তই মরবে আছে নাকি? ই চুর করে এনেছি না দকাত করে এনেছি জানা নাকি তো? পান্তি তোর কথা। লিংকটো দি। শালা ব্রেখানোর সাজালে সবাই ভাঙি ঠিক করে দিস। দাদা কিবা পইচা পাতির দরকার হয়েছে নাকি? দরকার হলে কবি। হ্যাঁ তই মোক পইচা দিবি, কবার চুর দকাইতত নামছে নাকি? তোর এগুলা আর কাম কাম করবে যাবা নালকে, স্করপিও ঘুরবি না সাফারি ঘুরবি? আনি আছো 2 দিন পিছত। তই কিবা ভাংচাং খাইছা নাকি? পেল পেলে যি বকি আছা? বাদ দি, গরুর আগত কিবা তকারি বদল লাভ হব নাকি? গোটাই এতিয়া বসে শেষ, কি করা যায় এতিয়া? শুনুকে ফোন মারব। হ্যালো, মোক 2000 টাকা এটা ইমার্জেন্সি লাগছিলে, মই তোক দিলো, আগতে বলে দি দিম মই তোক। ভাই নদীতে মই পইচা ধার দিবে এগলা, নরু ভাই পইচা ধার দিবা মই। হেল্ল' হেল্ল', ইউ ফোনটো কাটিলে বসে এতিয়া কোলাম নগলো। এই আপা এই 5000 টাকা ধারে না থাকে, তো তুই কিমান দেরিকে দিলি মই? দাদা 5000 টাকা দরকার আছে, এটা কে? কে 5000 টাকা স্করপিও কিনাতে কম হল নাকি তোর? নহয় মই তোক দিলো। কোনিয়ে ইমান আচৰিত হব নালাগে দে ডাঙৰীয়া। মই পিছে তোক নহয়, তোৰ ভাইৰেকহে বিচাৰি আছিলো মই। ভাই কে বিচাৰিলি? তোৰ মৰমৰ ভাইৰে টকা 1 লাখ ধাৰি লৈ ফুটো নাই, মুলো নাই, আৰু ভাইৰেৰ মুখো দেখা পোৱা নাই। বিচাৰি নাহি মই এতিয়া কি কৰিম?
1 লাখ ধাৰে দিছে তাক অ সি 1 লাখ টকাৰ মানুহ নেকি তই 1 লাখ টকা তাক কিয় ধাৰে দিলি কি কে দিলি তোৰ কাৰণে ধাৰে আনিছিল তোৰ বোলে ব্ৰেইন টিউমাৰ হৈছিলে অপাৰেশ্যন কৰিব লাগে 3 দিনে এটি ভৰিত ধৰি ধৰি আনিছি 1 লাখ টকা এতিয়া আপোনাৰ ভাবছো দে মোৰ ব্ৰেইন টিউমাৰ হৈছে খালা এই ভাল মানুহটোকো মাৰিব উঠছি আহি এইলে নাটক বাদ দি মোক কিন্তু পইচা আজি লাগব অ মোক কুটি পইচা দিছিলে নেকি আজি যে মোক ক'বা আছে ঠিকে আছে তোক ঘুৰি পইচা দিয়া নাই কিন্তু তাক যেতিয়া চকত লাইটৰ বস্তুত বান্ধিম সেইটো তুমি সুবিধা নালগৈ তোক এই হ'ব ৰ ইমান ভাল লগত নালকে মানুহ শুনবো এটা ব্যৱস্থা কৰিম তই এতিয়া যা পাও নাই আপা আহিলি মই তোক হ'ব যাইছো মাতি দিম যা দিয়া খাও খাই দিম অ বাপা এফালে আছা বাপা এটা কথা ভাবছিলো তোক এখন বাইক লৈ দিম বুলি ভাবছিলো হান্তাৰ লবি না সেই কোটি টেঙা কেটিএম লবি কঠিয়াম নালগে চাপৰি বাইক হান্তাৰে ল'ম দে হান্তাৰ লাগবো হান্তাৰ লাগবো বেটা হা মোৰ ব্ৰেইন টিউমাৰ হৈছে মোৰ অপাৰেশ্যন হৈছে হা পইচা ধৰে আনিবি যাতে মোৰ অপাৰেশ্যন হ'ব বুলি হা মোৰ অপাৰেশ্যন হ'ব বুলি পইচা ধৰে আনিবি যা হা খাই দিছে জীৱন জুৱা খেলে এই জুৱাৰী গিলে জীৱন শেষ কৰি দিছি ধ্বংস কৰি দিছি হা খালি অনলাইন জুৱা খেলবো পইচা গিলে খাটাব ধান মারবো আর ভাইক গিলাই বাপেক গিলে ধার মারতে থাক তা তো হয় না নাচলো হ্যাঁ নাচলো কি নাচনা ও রামরিয়া আহিল না ভাই রে ওই আই নাই র ই শিলং গেছি 7 দিন পিছতে আইবু এটা কাম কর নহলি 5 দিন পিছত আৰু 5 দিন পিছত কিন্তু এটা কথা মনত ৰাখবি যিমানে মোক দাউৰেবি সিমানে মই কচু ৰম ও কি নেউলিয়া পাও গৈছিল পইচা আনবা মোৰ লগত এ কুকুৰ মোক দেখি লুকাইছে এতিয়া মোৰ আগত তই মিছি মাতিছা হা আৰু 5 দিন পিছত বা এফালে ক'ত যা এই বিজনেছ এখন মিলি দিওঁ ও আজি কিন্তু আইবু হি 5টা দেখাইছি এনেকে পলে থাকাত কৰি এটা কাম কৰ তই কিডনি এটা হলেও বেছি দি কিমান দিন আৰু পলে থাকবি আৰু এতিয়া লুকো কি আইবু ওই আসি লুকো তাড়াতাড়ি প্ৰভু নমস্কাৰ নমস্কাৰ আজি 5 দিন হৈ গেল ক্ষমা কৰি দিবি ভাই সি আজিও নাহিল 5 দিন পিছত আৰু 5 দিন পিছত এই বলু পইচা নাপাক গেলে মই নুঠো পইচা দিবি যাম চিনিজন কোৱা নাই কি ভকত জিন্দা আছে না বাবা কিবা কৈছে মোক নাই একো কোৱা নাই 2 ঘণ্টা বহিলো ঔষধৰ টাইম হ'ল নাভাববি মই যাওঁ খাই লৈ আৰু আহি আছো কিবা তিৰি চুলি লৈ কোটা কাপোৰ কানি লৈ আহিম উঠি মই গেছিয়া উঠ জীবন খাই দিছে মোৰ এতিয়া দাঁড়িয়ে বেজা জুৱা খাল বাজা হা কচু পাইছে এতিয়া হা মই ইয়াতে থাকিব পাৰো নাই আৰু তই তাতে কেনেকে আছা জিন্দা আছা না তই ভালকে পুৰে গুৰদা মই কি একটু বাস করলু বললা বাকি আছে দো যাবি যাবি দে
লগত চলি বিএসসি পাস করলে তোর লগত চলি বিএসসি পাস করলে কত খবর পস্তা হয়ে যেতি হা বাহিনী থাক না তোক এনকে মানে লাগব জীবন ওর দা মই চাকৰি পালো নহয় গধূলি পাৰ্টি আছে যাবি দেউতা তোর লগত চলি চাকরি বলো তোর লগত চলি চাকরি বলো তোর লগত চলি চাকরি বলো তোর খবর পস্তা হয়ে যাবে জুয়া খেল গেল আজি গোটাকেইটা খুটিয়া তাতে পুতি শেষ কৰিব লাগিব নহলে পূবে পিঠি ছিঙি দিম ওর দা Guarda!